নমস্কাৰ ফ্ৰেণ্ডসকল, আপোনালোকক আজি মই যিহেতু এতিয়া আমাৰ অসমত ঠাণ্ডা দিন আহিছে, ৰাতিপুৱা মৰ্ণিং ৱাক কৰাটো বহুত ভাল লাগে, নহয় জানো? চ' মৰ্ণিং ৱাক কৰিবলৈ যাওঁতে আপোনালোকৰ এনেকুৱা এটা প্ৰব্লেম হয়তো হৈছে, আপোনালোকে তেনেকুৱা এটা প্ৰব্লেমৰ সন্মুখীন হৈছে। সেই বস্তুটো মই আপোনালোকক এই ফ্লিপকাৰ্টত মই অৰ্ডাৰ কৰিছিলোঁ আৰু এই পেকেজটো মই অন কৰি দেখাম, খুলি দেখাম যে এই বস্তুটো কি। আপোনালোকে হয়তো এইটো প্ৰব্লেমত ভুগিছে। যেহেতু আমি যেতিয়া ট্ৰেক পেণ্ট পিন্ধি যাওঁ আৰু যিহেতু এডাল হেডফোন যেতিয়া লগাই লওঁ, য'ত ৰানিং কৰিব টাইমত যেতিয়া মোবাইলটো হাতত থাকিব তেতিয়া অলপ ইমান কমফৰ্টেবল নালাগে। আৰু এনেকুৱা এটা কথা হয় যে আপুনি জেপত যদি থাকে তেতিয়া হয়তো মোবাইলটো হিলি থাকে। চ' এই কাৰণে আমাৰ এতিয়া ৰানিঙত যেতিয়া আমি যাওঁ, চবেই যেতিয়া মৰ্ণিঙত যেতিয়া আমি দৌৰিব যাওঁ, চ' এইটো টাইমত আমাৰ বহুতেই এটা ইম্পৰ্টেণ্ট বস্তু হয়। মই এইটো দেখাম আপোনালোকক। এইটো দেখিছে ফ্লিপকাৰ্টৰ পেকেজ, মই এইটো অন কৰিছোঁ। এইটো খুলি পানি আপোনালোকক দেখাম। এই বস্তুটো মই অৰ্ডাৰ কৰিলোঁ, নিজে মই প্ৰব্লেমত ভুগিছিলোঁ, সেই গতিকে মই এইটো অৰ্ডাৰ কৰিলোঁ আৰু আপোনালোককো দেখাম। চাই লওক। ৱাও। চ' ইয়াৰ দাম বেছি নহয়, মই দামটো আপোনালোকক কম দামটো, যিহেতু এই বস্তুটো বহুতেই দৰকাৰী এতিয়া, যিহেতু যিসকলে ৰাতিপুৱা মৰ্ণিং ৱাক কৰি আছে। চ' ঠিক আছে, মই আপোনালোকক এইটো দেখাইছোঁ। ইয়াৰ কামটো কি? এই বস্তুটো হ'ল হাতত লগাই ল'ব পাৰে। আৰু ছেকেণ্ড এতিয়া বুজি পাই গ'ল। যিহেতু এইটো হাতত লগাম, এইটো ষ্ট্ৰেচেবল টাইপৰ, ৰাবাৰ টাইপৰ। চ' এইটো আপুনি যেতিয়া হাতত লগাব, দেখাইছোঁ। এইটো তাৰ আগতে ইয়াত মোবাইলটো ভৰাই ল'ব লাগে। চ' মই মোবাইলটো ভৰাই লৈছোঁ। চ' ইয়াত মোবাইলটো ইয়াত এই বেক চাইডত যিটো আছে, চ' ইয়াত বেক চাইডত এইটো মোবাইলটো এনেকৈ ভৰাই দিলোঁ। চ' এইফালে ডিছপ্লে আহি গ'ল। চ' ইয়াত ধুনীয়াকৈ মোবাইলটো ভৰাই আপুনি এইটো এনেকৈ ফিটিং হৈ গ'ল। তাৰপিছত আপুনি ইয়াত এনেকৈ কৰি লগাই ল'ব পাৰিব। ইয়াত দুটা লক দিছে। এইফালৰ পৰা আপুনি এনেকৈ ঘূৰাই লৈ এইটো ৰাবাৰ টাইপৰ হয়। আৰু ইয়াত আপোনালোকে এনেকৈ লক কৰি দিয়ক আৰু বস্তুটো এনেকৈ এইটো ছাইডত আনি লওক। মোৰ অলপ প্ৰথম যিহেতু ফ্ৰেণ্ডবিলাকৰহে দেখিছোঁ, লগোৱা নাছিলোঁ, ত' গম পাইছোঁ এনেকৈ এইটো। চ' ইয়াত যেতিয়া মোবাইলটো থাকিব আৰু আপোনাৰ যেতিয়া হেডফোনডাল কাণতটো থাকিবই। চ' ইয়াত যেতিয়া মোবাইলটো থাকিব, কোনোবাই ফোন কৰিলে এনেকৈ চাব পাৰিব আৰু প্লাছ গান ইয়াত চেঞ্জ কৰিব পাৰিব। যিহেতু ইয়াত থাকিলে কি হ'ব, আপুনি যেতিয়া ৰানিং কৰিব, চ' ৰানিং কৰিব নহয়, ইয়াত যেতিয়া মোবাইলটো থাকিব। চ' গম পাইছে আৰু এতিয়া দৌৰি আপোনাৰ কমফৰ্টেবল লাগিব। যিহেতু মোবাইলটো জেপত নাথাকে, জেপত থাকিলে মোবাইলটো হিলি থাকে। চ' এই বস্তুটো আপোনালোকে ফ্লিপকাৰ্টত অৰ্ডাৰ কৰিবলৈ পাব। ইয়াৰ দামটো বেছি নহয়, দামটো 350 আপোনালোকে ফ্লিপকাৰ্টত অৰ্ডাৰ কৰিবলৈ পাব, নহ'লে এমাজনত অৰ্ডাৰ কৰিব পাৰিব। আৰু এইটো লৈ লওক। আৰু যিসকলে মৰ্ণিং ৱাক কৰি আছে, বহুত কম দাম, বেছি নহয়। কিন্তু এই 350 টকা আপুনি খৰচ কৰি যদি এইটো পেকেজটো লয় বা এইটো আপুনি লগাই লয়, তেতিয়া আপুনি একদম পুৰা ৰানিং কৰি গৈ থাকক। এটা একদম ধুনীয়া বিহু গান শুনি লওক। পৰাপক্ষত হেডফোনডালৰ বিষয়ে মই আপোনালোকক আগতেই কৈ থৈছোঁ, হেডফোনডালো লৈ ল'ব। গান শুনি মৰ্ণিং ৱাক কৰাটো মজাই বেলেগ, নহয় জানো? চ' আমাৰতো ফিজিকেল দেখিছেই, একদম পাতলা মাতলা, কিন্তু আমাৰ ৰানিং কৰি থাকিলে একচুৱেলি মানুহ শকতেই হওক বা ক্ষীণেই হওক, বডিটো বহুত ফ্ৰী হৈ থাকে। সেই গতিকে আপোনালোকে প্ৰেক্টিচ কৰিব। মই আপোনালোকক দেখাইছোঁ আৰু এটা বস্তু দেখাইছোঁ, মই আগত অৰ্ডাৰ কৰি ৰাখিছিলোঁ। যিহেতু আমাৰ নিচিনা অলপ য়ং জেনেৰেশ্যন ল'ৰাখিনিয়ে এই বস্তুটো ৰাখিব পাৰে ঘৰত, যিহেতু জিমলৈ যাবলৈ সকলোৱে সময় নাথাকিব পাৰে। সেই গতিকে আৰু এটা বস্তু দেখাইছোঁ, এই ডাম্বেলযোৰ বেছি দাম নহয়, অনলাইনত অৰ্ডাৰ কৰিব পাৰে, 5 কিলোকে থাকে। চ' আপুনি এই বস্তু দুটা যদি ৰাখে নহয়, ঘৰতে থাকি প্ৰেক্টিচ কৰি থাকিব পাৰিব। কাৰণ
5 কেজিলৈ ৱেট আপুনি প্ৰথম ডাঙৰতে মানে বহুত পাতলা নিচিনা লাগিব, কিন্তু পাছত যেতিয়া আপুনি 20 চুটমান মানে 20 বাৰ আপুনি যেতিয়া মাৰিব তেতিয়া মানে আপোনাৰ লাগি যাব আৰু এনেই প্ৰথম উঠাওঁতে অলপ মানে ৱেট কম নিচিনা লাগে, কিন্তু পাছত আপোনাৰ 20 বাৰ বা এনেকৈ যেতিয়া ওৱান চাইড আপুনি 20 বাৰ 3 বাৰ ইউজ কৰিব মাৰিব তেতিয়া মানে আপোনাৰ পুৰা লাগি যাব। চ' ইমানকে ক'লো, মৰ্ণিং ৱাক কৰক সকলোৱে, নিজৰ হেল্থ ষ্ট্ৰং ৰাখক, আৰু বিশেষকৈ মৰ্ণিং ৱাক কৰিলে গোটেই দিনটোলৈ মনটো ভাল লাগে। বিশেষ নহয়, আপোনালোকে আধা ঘণ্টা 1 ঘণ্টা আপোনালোকে প্ৰেক্টিচ কৰক আৰু